হাই গাইজ, আজি আপোনালোকৰ কাৰণে মই লৈছোঁ চৰাই আঁকা সহজ পদ্ধতি। তেন্তে পলম নকৰি বলক আমি ভিডিঅ'টো ষ্টাৰ্ট। প্ৰথমতে আমি দুটা ৰাউণ্ড আঁকি ল'ম, এটা বৃত্তৰ দৰে আৰু এটা কণীৰ দৰে। তাৰপিছত আমি চৰাইটোৰ নেজডাল আঁকিম এনেকৈ। ইয়াৰ পিছত চৰাইটোৰ ঠোঁটটো আঁকিম আৰু বৃত্ত দুটা আমি এনেকৈ লাহেকৈ জইন কৰি দিম আৰু ওপৰৰ বৃত্তটো অলপমান এনেকৈ কাটি নিম। এতিয়া চৰাইৰ পাখি দুখন আঁকিম। এতিয়া আমি নলগাখিনি আমি লগৰেৰে মুচি দিম এনেকৈ। এতিয়া আমি চকুটো আঁকিম ধুনীয়াকৈ। এতিয়া চৰাইৰ ঠেং দুখন আঁকিম। এতিয়া চৰাইটো গছৰ ডালত বহি থকা এটা আমি দৃশ্য অংকন কৰিম। এইটো গছৰ ডাল আৰু পাত এনেকৈ আমি আঁকিম। এতিয়া আমাৰ প্ৰায় চৰাইটো হৈ গ'ল। এতিয়া আমি ৰং কৰিম ইয়াতে। মই লাইট ব্লু ইউজ কৰিছোঁ, আপোনালোকে বেলেগ যদি ভাল পায় সেইটো ইউজ কৰিব পাৰে। এতিয়া লাহে লাহে আমি ৰংখিনি ভালকৈ দিম। এইটো ডিপ ব্লু হয়, অলপ অলপ মই দি দিছোঁ, তেতিয়া দেখিবলৈ আমাৰ হাইলাইট হ'ব। দুটা ৰঙৰ কম্বিনেশ্যনটো ভাল লাগিব। এতিয়া আমাৰ প্ৰায় পাখিখিনি হৈ গ'ল ভালকৈ। এতিয়া তলত থকা বগাখিনি আমি এতিয়া বেলেগ ৰং কৰিম অলপ পিছত। এতিয়া মই ইয়াতে হালধীয়া লৈ লৈছোঁ, হালধীয়া কালাৰ এনেকৈ দিছোঁ, অলপ অলপ কমলা দি দিছোঁ ইয়াতে, কমলা ৰং। অৰেঞ্জ কালাৰটো দেখিবলৈ ধুনীয়া লাগে সেইবাবে দিছোঁ। এতিয়া চৰাইৰ ঠোঁটটো আমি ব্লেক কৰিম, ব্লেক কালাৰ, কিন্তু অলপমান তাতে বগা ৰাখি দিম, হোৱাইট ৰাখিলে ভাল লাগিব। প্ৰায় আমাৰ হৈ গ'ল। অলপ অলপ আকৌ দি দিছোঁ কালাৰ ডিপ ব্লুটো। এতিয়া আমি গছৰ ঠাৰিডাল আৰু চৰাইৰ ঠেং দুখন ভালকৈ ৰং কৰিম। তাতে অকণমান মাটিয়া আৰু ব্লেক ইউজ কৰিছোঁ চৰাইৰ ঠেং দুখন। এতিয়া গছৰ ঠাৰিডাল আমি মাটিয়া আৰু অলপ অলপ য়েল্লো আৰু অলপ অলপ ব্লেক দিম, তেতিয়া মানে বস্তুটো দেখিবলৈ ধুনীয়া হয়। এতিয়া প্ৰায় আমাৰ গছৰ ডাল হৈ গ'ল। এতিয়া আমি গছৰ পাতখিনিত ৰং কৰিম। তো তাতে আমি প্ৰথমতে ডিপ গ্ৰীণ, ডাঠ সেউজীয়াটো দি লৈছোঁ অলপ অলপ, আৰু মাজত অলপ অলপ বগা ৰাখিছোঁ। তাতে আমি লাইট যিটো পাতল সেউজীয়া আছে সেইটো দিম, তেতিয়া দেখিবলৈ ধুনীয়া হয়। এতিয়া অলপ অলপ ক'লা ৰংটো, ব্লেকটো দি দিছোঁ মই, ভাল দেখিবলৈ। এতিয়া প্ৰায় আমাৰ ছবিখন সম্পূৰ্ণ হৈ উঠিছে।
তো গাইজ আজি আমাৰ ভিডিঅ'টোত এইখিনিয়ে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু যদি আপোনালোকে এই চেনেলত নতুন হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব তেতিয়া আপোনালোকে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বোৰ চাই থাকিব পাৰিব ধন্যবাদ